হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল হঠাৎ ৰিয়ানে ড্ৰাগছ ল'বলৈ নাপাই কঁপি উঠিছিল আৰু অৰুণাভ আহি ৰিয়ানক মালিচ কৰি দিছিল আৰু পাছদিনা ৰাতিপুৱা অৰুণাভে ৰিয়ানক এক্সাৰচাইজ কৰি থকা দেখি মায়াৰ মনত অৰুণাভৰ প্ৰতি শ্ৰদ্ধা উপজিছিল। ইফালে জিতু আৰু চম্পায়ে ৰাতিপুৱা ৰিয়ানৰ বাবে খাদ্য ৰান্ধি থকাৰ বাবে ডেইজি আৰু কাঞ্চন গোস্বামী খঙত জ্বলি উঠিছিল আৰু জিতু আৰু চম্পাক এইখন ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব জিতু আৰু চম্পা দুখ মনেৰে এইখন ঘৰৰ পৰা যাবলৈ ওলাব আৰু যোৱাৰ আগতে এবাৰ অৰুণাভ ছাৰক লগ পাই যাবলৈ মন আছিল বুলি জিতুৱে ক'ব। কিন্তু অৰুণাভ নথকাত জিতু আৰু চম্পা যাবলৈ ল'ব যদিও পাছফালৰ পৰা মায়াই ৰখাব আৰু অৰুণাভ আৰু বৈভৱ গোস্বামী নহালৈকে জিতু আৰু চম্পা ক'তো যাব নোৱাৰে বুলি কাঞ্চন গোস্বামীৰ আগত ক'ব। এতিয়া বাৰু জিতু আৰু চম্পাক এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ পৰা মায়াই বচাব পাৰিবনে বাৰু, জানিব পাৰিব মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। সেয়েহে আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোক বাৰু আজিৰ খণ্ডটি চাবলৈ অপেক্ষা কৰি আছেনে? মোক কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ আপডেটসমূহ সকলোতকৈ আগতে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটি প্ৰেছ কৰি থ'ব। থেংক ইউ।